আজি খৰিচাৰ লগত গাহৰি মাংস বনাই খাওঁ বলা। মাংসখিনি ধুই লৈছোঁ আৰু মোৰ পিছপিনে আপোনালোকে চাব পাৰে পাহাৰৰ ভিউ, প্ৰকৃতিৰ সৌন্দৰ্য চাব পাৰে। সৌন্দৰ্য চাই চাই মই কামখিনি কৰি আছোঁ আৰু নৈৰ পানীৰ শব্দ শুনিছেনে নাই জানো, বহুত ধুনীয়া শব্দ এটা আহিছে। মাংসখিনি প্ৰথমতে বইল কৰি লৈছোঁ, যিহেতু বজাৰৰ পৰা আনিছোঁ। বইল হৈ থাকোঁতে মই পিঁয়াজখিনি ধুনীয়াকৈ কুটি লৈছোঁ আৰু মাংস বইল হৈ ৰেডি। সেই মাংসখিনি আকৌ ভাজি ল'ম প্ৰথমতে। ভাজি হোৱাৰ পাছত এইখিনি মাংস আকৌ উলিয়াই সেই তেলতে পিঁয়াজ, আদা, নহৰু দি আকৌ ভাজিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। ঘৰতে ঠাণ্ডা হয় নিমখ অথনি অলপ দিছিলোঁ। ঘৰতে পিচি আনিছিলোঁ। আদা নহৰুখিনি অলপ সময় ভাজি লৈছোঁ। এইটো আজি মেইন বস্তুটো খৰিচা। এইটো পাই টেষ্টি লাগিব চব্জিটো বেছিকৈ। বেছি টেঙা হ'ব, সেইকাৰণে বেছি নিদিওঁ। গ্ৰেভিৰ কাৰণে বিলাহী দুটা দিছোঁ। গ্ৰেভি খাই বহুত ভাল পাওঁ, মজা হৈছে। গোন্ধটো ইমান বেছি ভাল লাগিছে আৰু খৰিচাটোৰ পৰা ইমান ধুনীয়া ফ্লেভাৰ এটা আহিছে, বহুত বেছি ভাল লাগিছে। আপোনালোকে খাই চাব, এনেকৈ বনাই খৰিচাৰ লগত গাহৰি বহুত বেছি টেষ্টি হয়, বহুত বেছি। আজিলৈ আহোঁ, বাই বাই।